হে ফ্ৰেণ্ডছ আসসালামু আলাইকুম ৰোহান ফ্যামিলি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। ৰাতিপুৱাই ৰ'দজাক ইমান ধুনীয়াকৈ ওলাইছে। ঠাণ্ডা দিনৰ ৰ'দজাক ৰাতিপুৱা বিৰাট ভাল লাগে নহয়, আৰু কাপোৰকেইটাও বোলো সোনকালে ৰাতিপুৱাই মেলি দিলে ধুনীয়াকৈ শুকাই যাব। আজি ৰাতিপুৱা মানুহজনৰ চোলা আৰু পাৰঠা খাবলৈ মন গ'ল, তাকে বনাইছিলোঁ। মানুহজন খাই ওলাই গ'ল। মই আজি ৰ'দতে বহি খাই চাওঁচোন বুলি বাহিৰতে বহিছোঁ। বেটা উঠি নাস্তা কৰি ভিতৰতে সি চাইকেল চলাই আছে, দেখিছেনে? বেটাই আকৌ কমলা খাই বিৰাট ভাল পায়। মই ভাবিলোঁ আজি বোলো চাটনি অকণমানকে বনাওঁ, বনাই পিনে আমি দুটাই খাওঁ। মানুহজন নাই, শাহুমাও নাই, শাহুমা আমাৰ পুৰণা ঘৰলৈ গৈছে। তাকে এতিয়া বেটাই মই কমলা চাটনি খাবলৈ লৈছোঁ। দিনটো আমি দুটা এনেকৈয়ে থাকোঁ, আৰু তাৰ স্কুল থাকিলে মানে স্কুললৈ তাক নিওঁ, সেইকণ সময় অকণ ওলাই যোৱা হয়, নহ'লে তাকো ওলাই যোৱা নহয়। আমি দুটা ঘৰতে এনেকৈ থাকোঁ। চাই থাকিব এইটো দেখিলে ক'ত সোমাই আছে। এইটো আমাৰ বেডৰুম। মই ৰাতিপুৱাই চাফা কৰোঁ, কিন্তু চাফা হৈ নাথাকে। দিনটো বিচনাখন টপি হা सबसे ज्यादा बदमाशी करने वाला कौन? মই চাহ খাবলৈ কিবা লৈ উঠিছে। চাহ খাবলৈ কিবা লৈ আনিছে হাতত? অঁ, হয় নি? আবালে অ'কে, আবালে সেইটো আমাৰ ঘৰ। এয়া আবু মানে। অঁ, এয়া আবু। অঁ, তাৰপিছত এইটো দাদি। বেটাৰ পেইণ্টিং হৈ গ'ল। দাদীয়েকে আৰু বাপেকে আহি আছে, মানে আমি দুটা ঘৰৰ ভিতৰত আছোঁ, সি সেইটো বুজাব বিচাৰিছে। তাৰ নামটো লিখি দিছে। বেটাৰ অলপ কাহ হৈ আছে, তাকে ভাবিলোঁ ঘৰুৱা দৰৱ এটা বনাই পিনে খুৱাওঁ তাক খোৱালে মানে, এইটো বনাই পিনে খোৱালে মানে তাৰ প্ৰায় ভাল হৈ যায়। এবাৰ খোৱালেই তাৰ ভাল হৈ যায়। বা এগৰাকীয়ে শিকাইছিলে, আদা, দালচেনি আৰু হালধি দি বনোৱা হয়। আপোনালোকে চাই থাকিবচোন মই কেনেকৈ বনাওঁ, আপোনালোকৰো সুবিধা হ'ব। মই আদাকেইডোখৰ এতিয়া খুন্দি লৈছোঁ। আদাকেইডোখৰ খুন্দি তাৰপৰা ৰসটো উলিয়াই ল'ব লাগিব। আদা ৰসকণ মই উলিয়াই লৈছোঁ। মোৰ আদাকণ খুন্দা অকণমান কম হ'ল, আপোনালোকে অকণ সৰহকৈ খুন্দিব। আৰু আদাকণ খুন্দোতে তাত অকণ পানীও দি ল'ব পাৰে। আকৌ অকণমান আদা গুচাই পিনে আকৌ অকণ খুন্দি লৈছোঁ। পানী অকণমান দি ল'লে ৰসকণ ভালকৈ ওলায়। আদা ৰসকণ ভালকৈ উলিয়াই তাত আপোনালোকে পানী অকণমান মিক্স কৰিব লাগিব। পানী অকণমান মিক্স কৰি দি তাৰপাছত তাত দালচেনিকেইডোখৰ দি তাত আপুনি হালধি অকণমান দিব লাগিব। আদা, ৰস, হালধি আৰু দালচেনি এই তিনিটা বস্তু এবাৰ বনাই পিনে খুৱাই চাবচোন। এবাৰ খোৱালেই গম পাব আপোনালোকে। মই বেটাক লৈ প্ৰমাণ পাইছোঁ। এতিয়া এইখিনি মই ইয়াত ঢালি গৰম কৰিম। পানী অকণমান দি দিব। গৰম কৰি মানে সিজি ডাঠ হ'ব যে, ডাঠ হৈহে তেতিয়াহে আপুনি খুৱাব পাৰিব। দেখিছেনে? উতলি এতিয়া পানীটো অকণ শুকাই যাব, আদা ৰসখিনি সমান হৈ যাব, সিমানটো থাকিব, তেতিয়া নমাব লাগিব। চাওকচোন, এনেকৈ ডাঠকৈ এনেকৈ অকণমান ডাঠ হোৱাকৈ হেৰি কৰি দিব, পানীখিনি যাতে শুকাই যায়।
তাৰপাছত চামুচত মই এবাৰ খুৱাব পৰা সমানে বনালোঁ যে বস্তুটো অকণমান কম হ'ল, তাক এতিয়া মই এইখিনি এবাৰেই খুৱাব পাৰিম, দুবাৰলৈ নোজুৰিব। আপোনালোকে বনালে অলপ সৰহকৈ বনাই থৈ দিব পাৰিব। অকণমান তাৰ সেইখনত চেনি অকণমান দি দিওঁ, নহ'লে সি অকণমান চোকা পায় যে, কাৰা কাৰা খাবলৈ বেয়া পায়। চেনি অকণমান দি চাব আপোনালোকে। আৰু এইকণ খাই লোৱা, কাহ হৈছে যে ভাল হৈ যাব। কি আছে? এই চেনি আছে দেখিছা নাই? বিস্মিল্লাহ। খাই দিয়া, ভাল লাগিলে নাই? মোক কোৰাণ চৰীফ পঢ়া দেখিলে যে তাকো এতিয়া পঢ়িব লাগে, তাকে এনেই অকণমান তাক পঢ়াই দিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ফ্ৰেণ্ডছ। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গুড নাইট, আসসালামু আলাইকুম।